Hello friends, welcome back to my channel guys. আজিৰ এই ভিডিঅ'টোলৈ বন্ধুসকল এটা বিশেষ তথ্য আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। বহুতেই যেহেতু কাটঅফক লৈ বহুত চিন্তিত বা বিভিন্ন গ্ৰুপসমূহত কাটঅফ সম্পৰ্কে বিভিন্ন আলোচনাসমূহ চলি আছে। চাওক, মই আজি আপোনালোকক কিছু ইনফৰমেশ্যন বুলি ক'ব লাগিব, যিহেতু মই কাটঅফৰ সম্পৰ্কে কিছুমান ডাটা কালেক্ট কৰিব খুজিছিলোঁ আৰু মই এআইৰ জৰিয়তে কাটঅফ কিমান যাব পাৰে সেই সম্পৰ্কে এটা আইডিয়া লোৱাৰ কাৰণে জাষ্ট মই সুধিছিলোঁ এআইয়ে কি ৰিপ্লাই কৰিছে। চাওক, আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ। চাওক, ইয়াতে মই কৈছিলোঁ গিভ মি এ হিণ্ট ফৰ ছেভ কাটঅফ নাও। মই ইয়াৰ আগতে DWৰ সম্পৰ্কে সুধিছোঁ। চ' DWৰ গোটেই বিষয়ে ইয়াতে মানে মোক প্ৰভাইড কৰিছে, কিমান ভেকেঞ্চি আহিছে, কেতিয়া আহিছে, গোটেইখিনি কৰিছে আৰু কিমান পাৰ্চেণ্টেজ লোৱা হ'ব গোটেইখিনি কৈছে। মই গোটেইখিনি চোৱাৰ পিছত সিহঁতক এআইক মই সুধিছোঁ যে গিভ মি এ হিণ্ট ফৰ ছেভ কাটঅফ নাও। তো LPৰ বাবে মই সুধিছিলোঁ, তো তেখেতে মোক কাটঅফ চাওক কেনেকৈ দিছে। চাওক, ইয়াতে কৈছে ফৰ দ্য কাৰেণ্ট DW আছাম LP টিচাৰ ৰিক্ৰুটমেণ্ট 23-24 টু বি ছেভ এবভ দ্য কাটঅফ ফৰ দ্য আনৰিজাৰ্ভ কেটেগৰী aim for the total score of at least 70 to 75, the maximum possible marks in the combined evaluation. তো বুজি পালে অলৰেডি কি কৈছে, 70 to 75% কথা কৈছে। ইয়াত মেক্সিমাম পচিবল থাকিব ইয়াতে বুলি কৈছে। since the selection heavily weights the assumpted above 80% plus marks from your educational qualification here guided. ইয়াতে বাকীখিনি কৈছে ক'ৰ পৰা কিমান ল'ব, 85% ল'ব বুলি কৈছে, 80% একাডেমিকত কিমান ল'ব গোটেইখিনি ইয়াতে কৈছে। চাওক, আৰু মেইন পইণ্ট চাওক আপোনালোকে কি কৈছে ইয়াতে ইনশ্বৰ্টত বুলি কি কৈছে, যে কাটঅফৰ বিষয়ে সোধোতে ইনশ্বৰ্টত কি কৈছে, ইয়াতে কৈছে ষ্ট্ৰং টেষ্ট স্ক'ৰ প্লাছ ছলিড একাডেমিক মাৰ্কছ ইকুৱেল টু ছেফ জ'ন ফৰ দ্য কাটঅফ। চ' কি বুজিলে আপোনালোকে ভাবক, ইয়াতেও কৈছে ষ্ট্ৰং টেষ্ট স্ক'ৰ হ'ব লাগিব। তাৰপিছত মই আৰু কৈছোঁ আই হেভ অভাৰঅল 61%, চ' কেন হপ ফৰ দ্য জব। আৰু ইহঁতে কি ৰিপ্লাই দিছে চাওক, ইয়াতে কৈছে উইথ এন অভাৰঅল 61 ইট মাইট বি এ বিট চেলেঞ্জিং টু কনফিডেণ্টলি চে ইউৰ হেভ দ্য ছেফ কাট অফ জ'ন ফৰ দ্য DW আছাম LP টিচাৰ ৰিক্ৰুটমেণ্ট 23-24, স্পেচিয়েলি since the expected ছেফ কাট অফ ইজ around 70 to 75 total score considering all competitors কোম্পানীৰ। আপুনি গম পালে ইয়াতেও কৈ আছে, যদিও মোৰ 61 আছে বুলি মই সুধিছোঁ, ইয়াতে কৈছে বহুত চেলেঞ্জিং হ'ব বুলি কৈছে। আৰু কি কৈছে চাওক, আৰু এক্সপেক্টেড ছেফ কাট অফ ইয়াতে আকৌ দিছে 70 to 75। আৰু কৈছে চাওক, হাউএভাৰ ডণ্ট লছ হপ য়েট, হিয়াৰ আৰ ছাম পইণ্টছ টু কনচিডাৰ। আৰু কৈছে আশা ৰাখিব দিছে বুলি কৈছে, আশাত মানে হপ যাতে মই হেৰাই নেপেলাওঁ তাৰ কাৰণে কৈছে ছাম পইণ্ট দিছে। চাওক, দ্য আছাম টেট স্ক'ৰ হেজ এ বিগ ৱেইটেজ, কৈছে আসাম টেটৰ মানে বহুত ৱেইটেজ দিছে, 80 to 85 দিছে। চ' ইউৰ টেট স্ক'ৰ ইজ ষ্ট্ৰং ক্ল'জ টু অৰ এবভ 80%, ইট কেন বুষ্ট ইউৰ অভাৰঅল মেৰিট ছিগনিফিকেণ্টলি। আৰু কৈছে এতিয়া আমি গমেই পাওঁ পাৰ্চেণ্টেজ বেছি থাকিলে মানে হেৰি থাকিব বুলি কৈছে। ইফ ইউৰ একাডেমিক মাৰ্ক এইচএছ গ্ৰেজুৱেট ৰেট আৰ বিট লোৱাৰ বাট ইউৰ টেট ইজ এক্সেলেণ্ট, ইউ ষ্টিল হেভ এ চান্স বুলি কৈছে। এইটো আমি গমেই পাওঁ, যদি আপোনাৰ DLED বা এইচএছৰ মাৰ্ক যদি কমেই থাকে গ্ৰেজুৱেশ্যনৰ, আপোনাৰ টেটৰ মাৰ্কে আপোনাক চান্সত লৈ আহিব বুলি কৈছে। ইয়াতে কাট অফছ কেন very based on category, district and the number of applicants, so sometimes lower percentage can qualify in less competitive areas. বুজি পালে কি কৈছে, কেতিয়াবা কম কাট অফ থকা মানুহো পাব পাৰে, ডিষ্ট্ৰিক্ট ৱাইজ কেটেগৰী ৱাইজ হ'ব পাৰে বুলি কৈছে। Keep an eye on official merit list and updates. Sometimes candidates with similar percentages get selected based on tiebreakers or reservation. মেইন কথাটো হ'ল ইয়াৰ পৰা যিখিনি গম পোৱা গ'ল, মানে যদিও মানে হেৰি নহয়, বহুতে হাঁহিব, হয়তো গ্ৰহণযোগ্য নহয় যে আপুনি এআই কিয় সুধিছে, এআই কি জানিব যিহেতু মেৰিট লিষ্ট বনোৱা হোৱা নাই। মই জাষ্ট খালি এনেই সুধিলোঁ কি আহে, চালোঁ ইয়াতেও কৈ আছে যে ইয়াতে 70 to 75% থাকিলে ছেফ জ'ন থাকিব বুলি হেৰি ইউআৰ কেটেগৰীৰ কথা কৈ আছে। এইখিনি চাই আৰু বহুত মানে হেৰি হৈছে। তো তথাপি আপোনালোকক মই শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ, যিহেতু ভিডিঅ' আপোনালোকৰ মই সদায় লৈ আহোঁ, যিহেতু এইটো অথেণ্টিক
আপোনালোকে ভাবিব পাৰে নাভাবিব পাৰে, কিন্তু মই যিহেতু চালোঁ, তো মেইন পইণ্টটো হ'ল আপোনাৰ টেটৰ মাৰ্ক বেছি থাকিব লাগিব, এইখিনিয়ে আৰু যিহঁতেই ভাবি আছে কাট অফ ল' যাব কি যাব, ইয়াতেও কৈছে অফিচিয়েল মেৰিটলৈকে অপেক্ষা কৰিব দিছে, বাকী কি হয় দেখা যাব। বন্ধুসকল, এটা সৰু ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিছিলোঁ, আৰু আপোনালোকে চাব, শ্বেয়াৰ কৰিব। আৰু বহুতেই সুধিছিল যে DWৰ ছেকেণ্ড ফেজৰ যি ভেৰিফিকেশ্যন কেতিয়া হোৱাৰ সম্ভাৱনা থাকিব। চাওক বন্ধুসকল, যিহেতু অলৰেডি ৰিভেৰিফিকেশ্যনৰ ডেট দিছে, 16জনীয়া এখন লিষ্ট দিছে NCC স্পৰ্টছৰ, এইখিনি 27 তাৰিখে হৈ যাব। আৰু যিহেতু আপোনালোকে জানে জুন মাহৰ ফাৰ্ষ্ট উইকত আমাৰ ঈদ আছে, চ' এডভান্স আপোনালোকক মই ঈদৰ শুভেচ্ছা জনাইছোঁ। আৰু ঈদৰ পিছতে সম্ভৱতঃ ছেকেণ্ড উইকত বাকী আহিব পাৰে আপোনাৰ ছেকেণ্ড ভেৰিফিকেশ্যনৰ যি লিষ্ট, আৰু তাৰ লগে লগে নিউজৰ যি নটিফিকেশ্যনৰ কাৰণে আপোনালোকে অপেক্ষা কৰি আছে, সেইটোও ছেকেণ্ড ভেৰিফিকেশ্যনৰ লগে লগে অহাৰ চান্স থাকিব বন্ধুসকল। আৰু যিসকলে GTP এক্সাম আপোনালোকে দিছিল, আপোনালোকৰ ৰিজাল্ট 5 জুন তাৰিখে আহিব, ইতিমধ্যে আপোনালোকে ইনফৰ্মেশ্যন লাভ কৰিছে। চ' নিশ্চয় লগ পাম পৰৱৰ্তী এটা ভিডিঅ'ত। জয় অসম।